নমস্কাৰ বন্ধুসকল, মই আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ যে আজি বঙাইগাঁও জিলাৰ গ্ৰীণভেলী একাডেমী নামভাৰপাৰাৰ আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠান। আৰু এয়া দেখিবলৈ পাইছে যে অনুষ্ঠানখন 9 মে তাৰিখে যেতিয়া শুভোদ্বোধন কৰিছিলে তাৰ কিছু স্মৰণীয় দৃশ্য সিহঁতে এইদৰে এখন ফটো গেলাৰীত খুব সুন্দৰভাৱে সিহঁতে বন্দী কৰি ৰাখিছে। মই দেখাব খুজিছোঁ শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়াই এইদৰে খুব সুন্দৰভাৱে অনুষ্ঠানখন মুকলি কৰিছিলে। আৰু আজি দেখুৱাম যে এইদৰে খুব সুন্দৰভাৱে আলফুলকৈ শ্ৰেণীকোঠাৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠান এইদৰে কৰিছে। আৰু মোৰ পিছপিনে আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। সিহঁতে একদম ৰাতিপুৱাৰ পৰা যথেষ্ট ব্যস্ত হৈ আছে, কষ্ট হৈছে যথেষ্ট। অলপ আগত মিঠাই অলপ খাইছে, সেইকাৰণে অলপ শক্তি পাইছে চাগে। তো আৰু বাকী সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম। খণ্ডত 2022 চনৰ 9 মে তাৰিখে স্থাপিত গ্ৰীণভেলী একাডেমী ইতিমধ্যে আমাৰ অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আমাৰ পাঠদান চলি আছে। আৰু ৰাইজ তথা আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদত আমি আজি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাৰ পাঠদানৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। আৰু এই শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰাৰ কাৰণে আমি ইতিমধ্যেই মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছোঁ গোলাপাৰা উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিযুক্তিপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়া। আৰু তেখেতক মই এই শুভ ক্লাছ ৰুমটো উদ্বোধন কৰাৰ কাৰণে মই আমন্ত্ৰণ জনাইছোঁ। তাৰ লগতে আমাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিকৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুকাৰ সিদ্দিক ডাঙৰীয়া লগত থাকিব। লগতে আমাৰ গ্ৰীণভেলী একাডেমীৰ শ্ৰদ্ধাৰ সভাপতি খান খাজান আলী ডাঙৰীয়া আৰু সম্পাদক শ্ৰদ্ধাৰ মজদুমিয়া ছাৰ লগত থাকি পেলাই এই কথাখন শুভোদ্বোধন কৰিম। সহযোগিতা আমি পাইছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব, ইতিমধ্যেই অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে ইয়াতে পাঠদান গ্ৰহণ কৰি আছে। কলকাছিয়াত যাই বহুত ভিৰ হৈছে ৰেডিয়েন্স একাডেমি, যাতে এই ভিতৰত ক'ব পাৰি আমাৰ এই অঞ্চলৰ তাৰমানে দুখীয়া ল'ৰা ছোৱালীবিলাকে এই জেগাতে এই নম্বৰ ভাড়াত কি কৰিব পাৰে, গুণগত শিক্ষা লাভ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে সহায় সহযোগিতাৰ পৰা আপোনালোকে যিখিনি কৰিব লাগে কৰিব। আমিও যতবাৰ শাস্তি পাৰোঁ চেষ্টা কৰিম আপোনালোকক সহায় সহযোগিতা কৰাৰ কাৰণে। আৰু মই অজানিতে আপোনালোকে কি কৰিছে, মোৰ পৰ্টেলত তাৰমানে আমাৰ গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী পৰ্টেলত আপোনালোকে কি কৰিছে, দৰ্পণত তাৰমানে এপ্লাই কৰিছে, এপ্লাই কৰি এডমিশ্যন দিছে। মই পিছতে জানিলোঁ, কিন্তু জানিছোঁ যদি ভাল হৈছে। আপোনালোকে এটা ভাল উদ্দেশ্য লৈ এটা সু উদ্দেশ্য লৈ আগবাঢ়িছে, তাত কোনো বাধা নাই। গতিকে আমাৰ ইয়াত বহুকেইজন তাৰমানে অভিজ্ঞ মানুহ আছে, যেনেকুৱা হিচাপে খান খাজান আলী ডাঙৰীয়া। তোমালোকে চবেই অহা নাই, যিকেইজনে আহিছা প্ৰথম ক্লাছ আজি কৰিবা। পৰৱৰ্তী আমি এইটো আশা লৈ কৰিছোঁ যে ভৱিষ্যত 2-1 বছৰ পিছতেই যেন আমি এই অঞ্চলত, আমাৰ এই বৃহৎ অঞ্চলত ছায়েন্স ডিপাৰ্টমেণ্ট যিটো বিজ্ঞান শাখা যেন খুলিব পাৰোঁ, সেই আশা লৈ আমি কাম কৰি আছোঁ। এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰ আমাৰ উদ্দেশ্যটো ব্যাখ্যা কৰিব। হিচাপে বহুত দায়িত্ব আছে, ছাত্ৰৰ কথা নবুজিব আৰু টিচাৰৰ কথাটো বুজিব। গতিকে মোৰ ইতিমধ্যে মোৰ চাকৰি হ'ল 37 years 6 months। এইখিনি পাৰ কৰি আবার ভবিষ্যৎ আবার এই মনোবল স্যার আবার জয়নাল উদ্দিন আবার বিদ্যালয়তে পড়া
এইখন বিদ্যালয়ৰ পৰাই মানে পঢ়াত তেখেতে মানে আহিব বিচৰা আছে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ কৰিছোঁ, গতিকে আমি অলপ কষ্ট কৰিম, আমি অলপ পৰিশ্ৰম কৰিম, আমি অলপ একচুৱেলি ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, কিন্তু প্ৰথম অৱস্থাত বহুতে ক'ব তাত পঢ়া হ'ব না, তাত পঢ়া হ'ব না, তাত মাষ্টৰ আছে না, এনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত ক'ব, কিছুমানে তিৰস্কাৰ কৰিব পাৰে, এইবিলাক কথা আছিল হ'ব না নাই, প্ৰিন্সিপাল হ'ব না নাই, প্ৰিন্সিপাল কোন চিনি পোৱা না, প্ৰিন্সিপাল সবাই চিনি পাইছে না প্ৰিন্সিপাল আছে, এই প্ৰিন্সিপাল স্যার যদি লং পেনের যদি কাটি হাত করে যদি স্কুলে দেয় আরও এটা যদি ফুল করি আহে তাহলে বাকি ছাত্রছাত্রীকে নিয়ে এইজন আইব না নাই যে আমার প্রিন্সিপালে যদি মানে লং পেন একটা ফোল্ডিং করি হয় এটা চাই তাহলে আমি যত কি বাধা আছে কি বাধা প্রিন্সিপাল স্যার যদি কইছে ক্লাস 11 ছাত্র যদি 11 ছাত্র যদি নীতি নিয়ম উল্লঙ্ঘা করে তাহলে 9 ছাত্র 13 ছাত্র করবো না নাই 11 ছাত্র যদি এই ব্যবহার করিব পারে কিন্তু বেলেগ ধৰণৰ এবারে কোনো পুরো বাকি ক্লাস পুরো মানে চলে আছে এইবিলাক নির্ভর করবো না নাই আৰু আমাৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদকৰ সহযোগত আপোনালোক দুজনকে কিতাপখন কাটি আজি নাম্বাৰপাৰা গ্ৰীণভেলী একাডেমীৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব আৰু ইয়াত শুভ আৰম্ভণি ইতিমধ্যে হৈ গৈছে। যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু বিশেষকৈ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে একেবাৰে মানে অনুন্নত ইমানখিনি ফেচিলিটি য'ত নাই তথাপি তাৰ মাজতো যে তেওঁলোকে ইয়াত নামভৰ্তি কৰি এটা আশাৰ ৰেঙনি ইয়াত মেলিছে তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শিক্ষক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।